আচল কথা হ'ল মোৰ এৰেঞ্জ মেৰেজ কৰাৰ ইমান কোনো ইচ্ছা নাই লাভ চাভ কৰা হ'লে লাভ মেৰেজত অলপ ৰিলেক্স পালোহেঁতেন লাভ মেৰেজ একচুৱেলি এই লাভ মেৰেজ যে মই অকণো ছাপোৰ্ট নকৰোঁ আৰু লাভ মেৰেজৰ এগেইনষ্টত ইয়াক আজি বৰ বেয়াকৈ পাঠ পঢ়া বেটাই লাভ মেৰেজ কৰা হা সংগীতাৰ কি হ'ল বাৰ লাভ আছিল দেখোন দুইটাৰ মাজত ব্ৰেকআপ কিয় কৰিলি সংগীতা তাই মোৰ টাইপৰ নাছিল ইউ ন' এভৰিথিং অ'কে তোৰ টাইপৰ নাছিল এটা কাম কৰ তোৰ টাইপৰ এজনী বিচাৰি য'ত ত'ত মুখ মাৰি ফুৰাতকৈ তহঁতৰ মা দেউতাই পচন্দ কৰি দিয়া এজনীকে বিয়া নাপাতক কিয় মোৰ মতে কি জান এৰেঞ্জ মেৰেজ ইজ বেষ্ট এইটো আকৌ কেনেকুৱা কথা কেতিয়াও চিনি জানি নোপোৱা ছোৱালী এজনী হঠাৎ না প্ৰব্লেম আছে এটলিষ্ট তাই মোক বুজি পাব লাগিব ছাছপেন্স ইয়াকে কয় ইয়াত আকৌ কিহৰ ছাছপেন্স মেইন কেছটো সেইটোৱে না এৰেঞ্জ মেৰেজত ঘৈণীৰ পৰা ঠগ খোৱাৰ চান্সটো কম কিন্তু লাভ মেৰেজ মানে হ'ল তোৰ জীৱনৰ ইচ এণ্ড এভৰিথিং বস্তুৰ সৈতে টোটেল কম্প্ৰমাইজ আৰু লাভ মেৰেজৰ আগত বা পিছত এটা ল'ৰাক মানে টোটেল মিছলীয়া কৰি তোলে জাষ্ট থিংক কম্প্ৰমাইজ মিছলীয়া মই বুজা নাই চা এটা এক্সাম্পল ল তই তোৰ ফ্ৰেণ্ডছৰ লগত বহি জাষ্ট বেগটো বাকী চাখনা কেইটামান লৈ মাৰিবলৈ লৈছহে এনেতে আহিলেই নহয় তোৰ গাৰ্লফ্ৰেণ্ডৰ ফোন তুমি ক'ত আছা তুমি আজি ড্ৰিংকছ কৰিছা নেকি তই তেতিয়া কি কবি লগালগে এইটোৱে কবি না তোমাৰ কচম তুমি যিদিনাৰ পৰাই মোক প্ৰমিছ দিছা সেইদিনাৰ পৰা মই এক দ্ৰৱো মুখত দিয়া নাই তাৰ পাছতো যে তাই ফোন নাৰাখে কথা পাতিয়ে থাকিব লাগে কিন্তু তই সেইটো সময়ত কি কৰি আছ ঘুটুককে মালটো দি আছ হয়নে নহয় আৰু চা তোৰ গাৰ্লফ্ৰেণ্ডে ক'লে তুমি চিগাৰেটটো এৰি দিব লাগে হঠাতেনো তই চিগাৰেটটো কেনেকে এৰি দিবি ইমান বছৰ আগৰ পৰা তই চিগাৰেটটো খাই আছ আনকি ৰাতিপুৱা তই সেই লেট্ৰিনলৈ যাওঁতেও চিগাৰেট এটা লাগে দিনটো এপেকেট দুপেকেট চিগাৰেট খোৱাৰ পাছত তোৰ গাৰ্লফ্ৰেণ্ডৰ আগত কি বুলি ক'ব লাগে মই এটাহে চিগাৰেট খাইছো লাহে সেইটোও এৰি দিম প্ৰেক্টিকেলি তই কথাটো ভাবিছা চিগাৰেটটোক তই আগৰ পৰা পাই আছ নে গাৰ্লফ্ৰেণ্ডক আগৰ পৰা পাইছ পুৰণা কোন বিশ্বাসী কোন চিগাৰেট আৰে আমিওতো ল'ৰা হয় আমিওতো জানো না স্মকিং ইজ ইনজুৰিয়াছ টু হেল্থ হয় নে নহয় ক তই ঠিকেই কথা কৈছ চা তই কম্প্ৰমাইজো কৰি আছ আৰু মিছাও কৈ আছ তই 7টা দিনে গাৰ্লফ্ৰেণ্ডৰ নামত দিবি আৰু কেনেবাকে যদি তই 2টা দিন তোৰ ফ্ৰেণ্ডক দিবলৈ যাওঁ তাতো কমপ্লেইন আজি সিহঁতৰ লগত নোযোৱা হ'লে নহয় নেকি আজি মই তোমাক অমুকলৈহে লৈ যাম বুলি ভাবিছিলো আজি মই তোমাক তমুকলৈহে লৈ যাম বুলি ভাবিছিলো বুজিছ ৰাইট তেনেকৈ কয় জানো ছোৱালী এজনীয়ে ভাল পোৱা দিনটোৰ পৰা তাই কাম কি হ'ল যে তোক টাইমতে বনাই লোৱা কিন্তু আমাৰ ল'ৰাবিলাকৰ চিম্পল থিয়ৰী না আমাৰ ল'ৰাবিলাকৰ থিয়ৰীটো হ'ল কি তই যিজনী আছিলি যেনেকৈ আছিলি তেনেকৈ তই থাক মোৰ প্ৰেমত তই চেঞ্জ হ'ব নালাগে কিন্তু সিহঁতৰ নহ'ব তই তাইৰ মতেই চুলি দাড়ি কাটিব লাগিব তই তাইৰ মতে কাপোৰ কানি পিন্ধিব লাগিব অমুকলৈ নাযাবা তমুকলৈ নাযাবা অমুক নকৰিবা তমুক নকৰিবা অমুকৰ আগত আমাৰ ৰিলেশ্যনশ্বিপৰ কথা কিয় ক'ব লাগে তমুকৰ আগত আমাৰ ৰিলেশ্যনশ্বিপৰ কথা কিয় ক'ব লাগে মুঠতে কিমানখিনি যে প্ৰব্লেম বাপৰে বাপ ইমানখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যনত তোক ৰখাৰ পাছত তই যেতিয়া সম্পূৰ্ণ চেঞ্জ হৈ যাবি তাৰপাছত এদিন তোক কি বুলি ক'ব তুমি চেঞ্জ হৈ গ'লা মোৰ আগৰ ধুনুটো তুমি নোহোৱা আজিকালি তুমি মোক মৰম নকৰাই হ'লা মুঠতে বেয়া কথা ওলাই আৰু মুখৰ পৰা সেইকাৰণেতো সংগীতাৰ লগত মোৰ ব্ৰেকআপ হ'ল বাহ কিমান যে কণ্ডিশ্যনছ দিয়ে আই ন তই তোৰ গাৰ্লফ্ৰেণ্ডক যিমানে স্পেচ নিদিয় কিয় ছোৱালীবিলাকে সদায় নিজৰ বয়ফ্ৰেণ্ডবিলাকক এনেকৈ ৰাখিবলৈ ট্ৰাই কৰে বাৰু তই মোক এটা কথা কচোন তই কেতিয়াবা তোৰ গাৰ্লফ্ৰেণ্ডৰ মোবাইল চেক কৰি পাইছিলি নে নাই চুবলৈকে নিদিয়ে সেয়া চা তই তোৰ গাৰ্লফ্ৰেণ্ডৰ মোবাইল টাচেই কৰিব নোৱাৰ তাতে জেং লাগি যায় কিন্তু প্ৰত্যেকজনী গাৰ্লফ্ৰেণ্ডে নিজৰ বয়ফ্ৰেণ্ডৰ মোবাইলটো লিৰিকি বিদাৰি চাই তাই এটা মেছেজক লৈ হুলস্থুল লগাই দিব সন্দেহৰ সৃষ্টি কৰি দিব কি দৰকাৰত সিহঁতে নিজৰ মোবাইলত চিকিউৰিটি কৰ্ড মাৰি থ'ব লাগে তাৰ মানে কি আৰে আমি ল'ৰাবিলাক অলপ হ'লেও লয়েল থাকোঁ কিন্তু প্ৰত্যেকজনী ছোৱালীৰে দুটা বয়ফ্ৰেণ্ড এটাৰ লগত লাভ এটাৰ লগত চেনি মেছেজ তোৰ কথাবোৰ শুনি ভয়ে লাগিছে কিন্তু এৰেঞ্জ মেৰেজত যে এইবোৰ নহ'ব তাৰ কি মানে আছে চান্স কম বেটা চান্স কম এই যে বিয়াৰ আগতে ছোৱালীবিলাকৰ বয়ফ্ৰেণ্ডবিলাক যে থাকে লাষ্টত কি কৰে বিয়া পাতে হেই ওৱান্স ইন এ ব্লু মুন মেক্সিমাম ছোৱালীয়ে নিজৰ বয়ফ্ৰেণ্ডক কি কৰে বিয়াৰ আগতে মাক দেউতাকে যিটো ল'ৰা পচন্দ কৰি দিলে তালৈ গুচি যায় বয়ফ্ৰেণ্ডটো বিল
তাৰ পাছত সিহঁতৰ ডাইৰেক্ট পিতৃপ্ৰেম মাতৃপ্ৰেম জাগি উঠে ক'ৰ পৰা নাজানো আৰু ডাইৰেক্ট ইছ্যু এটালৈ বহি দিব তোমাক আমাৰ ঘৰৰ পৰা ছাপোৰ্ট নকৰে মই মা দেউতাৰ এগেইনষ্টত কেনেকে যাওঁ কোৱা টিপি যে নাচ হেই ভাল পোৱা আগতে এইবিলাক কোৱা নাছিলি কেলে হেৰ তই যেতিয়া আগতে মোক কলিহেঁতেন তোক ভাল পোৱা আগতে তোৰ মা বাপেৰক এপ্লিকেশ্যন বা মেমৰেণ্ডাম দিলোহেঁতেন নহয় আপোনাৰ ছোৱালীক মই ভাল পাব পাৰোঁনে কাইণ্ডলি টেক নেচেচেৰী একশ্যন এজ চুন এজ পচিবল তই বৰ খেলি মেলি লগাই দিছ দেই আচ্ছা তই যে কৈছিলি এৰেঞ্জ মেৰিজত চান্স কম বুলি মানে এৰেঞ্জ মেৰেজত ছোৱালী চেঞ্জ হৈ যায় চিম্পল আৰু জেণ্টল ছোৱালীক লাগে কি চিকিউৰিটি তই এৰেঞ্জ মেৰেজ কৰিও তোৰ মাইকীৰ আগত যদি তোৰ উইকনেছ দেখাই দিয় নাইবা হোল লাইফ যদি তোৰ মাইকীয়ে তোক বুজি নাপায় তেতিয়াহ'লেও গৰ্বৰ হ'ব অৱশ্যে তোক তাই ষ্টাডি কৰি থাকিব তইও তাইক বুজিবলৈ ট্ৰাই কৰি থাকিবি তেতিয়া তহঁতৰ মাজত ফ্ৰেণ্ডশ্বিপ হ'ব তহঁতৰ মাজত মিলা মিছা হ'ব ইণ্টাৰেষ্টিং কেছটো হ'ল এনেকৈ দিনবিলাক গৈ 10-11 মাহ যেতিয়া পাৰ হ'ব তাৰপিছত কি হ'ব কি আৰে তোৰ মাৰ বাপেৰক নাতিৰ প্ৰয়োজন হ'ল নে নহ'ল তেতিয়া এইটো ক্ষেত্ৰত তহঁতি দুটাই চিন্তা চৰ্চা কৰি ক্ল'জ হওঁতে তই হলিনে বাপেকটো সেইভাগে গ'ল নে 2 বছৰ বাছ তাৰপিছত তোৰ মেৰেজ লাইফত গাড়ীৰ গিয়াৰ লাগি গ'ল ৰ'বলৈ টাইম নাই কিন্তু তোৰ আৰু তোৰ মাইকীৰ মূৰততো টেনচন কি খোৱাবি কি পিন্ধাবি কি কিনিবি লগা হ'ল নে তোক আকৌ এখন নতুন গাড়ী চা ফেমিলি টেনচন তহঁতি দুটাই লৈ আছ মানে তই বাচি গৈ আছনে ল'ৰা ছোৱালী ডাঙৰ হ'ব কলেজ যাব কলেজ যোৱাৰ পাছত আমাৰ সমান হ'ব তাৰপিছত সিহঁতৰ চাকৰি বিজনেছ ছেটেলমেণ্ট এইবিলাকৰ টেনচন লওঁতে গ'ল নে 30-35 বছৰ তই ঠিকেই কৈছ আৰে দোস্তি মইতো চব ঠিকেই কওঁ না চা তোৰ বিয়াৰ 30 বা 35 ইয়াৰ্ছ ক্ৰছ কৰা মানে তোৰ পাৰ্চনেল বয়স কিমান হ'ল 60 বা 65 ইয়াৰ্ছ আজিকালি মানুহবোৰ জীয়াই থাকেনো কিমান বছৰ মেক্সিমাম 70 ইয়াৰ্ছ তই তোৰ মাইকী ল'ৰা ছোৱালী এইবিলাকৰ টেনচনত তোৰতো নাই কমেও 70 মানটো ক্ৰছ কৰিবই তাৰ পাছত তইতো ছেটেপ ইনকেছ যদি তই বাচি থাক নৰ্মেলি আমাৰ বুঢ়া বুঢ়ী মানুহবিলাকে কি কৰে বুঢ়া বয়সত কেং কেঙনি গালি সপনি বাহিৰেতো আন একো কাম নাথাকে তহঁতি দুটাই এটা কাম কৰিবি দুইটাই পুৰণি দিনৰ কথা মনত পেলাই জাষ্ট নষ্টালজিক হৈ পৰিবি এইবোৰ কৰিলে তহঁতৰ মাজত আকৌ লাভ হ'ব কোনো জেং টেং নাই চিম্পল আৰু স্মুথ লাইফ তাৰমানে কি বুজিলি এৰেঞ্জ মেৰেজ ইজ দ্য বেষ্ট তই ঠিকেই কৈছ এৰেঞ্জ মেৰিজ ইজ বেষ্ট মোৰ এতিয়াহে কনচেপ্টটো ক্লিয়াৰ হৈছে